কোন জিকিল বা কোন হাৰিল আসলতে হাৰা জিকা বুলি ক'লে ভুল কোৱা হ'ব দুইখনে অসমীয়া সিনেমা হয় দুইখনে অসমৰ সংস্কৃতিলৈ আগবঢ়োৱা এটা অৱদান হয় নায়ক নায়িকা পৰিচালকসকলৰ তো হাৰা জিকাৰ কথা ইয়াত নাহে কিন্তু আজি আমি কথা পাতিম অসমত বন্ধু সিনেমা আৰু ৰাজনীতি সিনেমাখনে কিমানখিনি বক্স অফিচত কালেকশ্যন কৰিবলৈ সক্ষম হৈছে বা কিমান বিজনেছ কৰিবলৈ সক্ষম হৈছে বা কোনখনে বেছি বিজনেছ কৰিলে বা কোনখনে কম বিজনেছ কৰিলে সেইটো বিষয়ে আজি আমি কথা পাতিম আৰু লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকক এনেকুৱা এটা কথা কম যিটোৱে আপোনালোকৰ 2023 চনটো গোটেই বছৰটো আপোনালোকৰ ধুনীয়া হৈ যাব ধুনীয়াকৈ চলি যাব আপোনালোকে সকলো সুখ শান্তি লভিবলৈ সক্ষম হ'ব তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো নমস্কাৰ কেনে আছে অসমীয়া সিনেমা জগতত সফলটো দুইখন সিনেমা হৈছে বন্ধু সিনেমাখনো সফল আছিলে সাকসেসফুল আছিলে আৰু ৰাজনীতি সিনেমা বৰ্তমানলৈকে সাকসেসফুল আছে আৰু আহিবলগীয়া দিনতো নিশ্চয় সফলেই থাকিব কাৰণ ৰাইজৰ মৰম বহুত ধুনীয়াকৈ দুইখন সিনেমা পাবলৈ সক্ষম হৈছে কিন্তু এটা কথা কি হয় যে বন্ধু সিনেমাখন মই যিখন সিনেমা হলত চাবলৈ গৈছিলো সেই সিনেমাখনত সেইদিনা হল সম্পূৰ্ণ ফুল আছিলে কোনো জেগা খালী নাছিলে মানুহৰ কাৰণে কিন্তু ৰাজনীতি সিনেমাখন চাবলৈ যেতিয়া গৈছিলো গন্তি কৰিব পৰাকৈ 10-15 জন ব্যক্তি সিনেমা হলত উপস্থিত আছিলে তাৰ পৰা মই ভাবিছিলো যে হয়তো কিবা কাৰণে ৰাজনীতি প্ৰমোচন নহল বা তেনেকুৱা কিবা কাৰণত হ'ব পাৰে ৰাজনীতি সেলস বা ৰাজনীতি যেটো কালেকশ্যন হয় সেইটো কম হ'ব পাৰে কিন্তু প্ৰথম দিনৰ যেটো কালেকশ্যন আহিলে সেই কালেকশ্যনটোৰ পৰা মোৰ সম্পূৰ্ণ ধাৰণাটো ভুল বুলি আসলতে প্ৰমাণিত হ'ল তো আহকচোন জানো প্ৰথম দিন 23 ডিসেম্বৰ শুকুৰবাৰে ৰাজনীতি সিনেমা হল ৰিলিজ হৈছিলে আৰু 4 নৱেম্বৰত বন্ধু সিনেমাখন শুকুৰবাৰৰ দিনতে ৰিলিজ হৈছিলে তো এই প্ৰথম দিনৰ দুইখন সিনেমাৰ কালেকশ্যন আমি যদি কম্পেয়াৰ কৰো তেতিয়াহ'লে ৰাজনীতি সিনেমাখনৰ প্ৰথম দিনৰ কালেকশ্যন আহি পৰে আমাৰ ওচৰত 18.7 লাখ টকা মানে 18 লাখ টকা বুলি আমি ধৰি লৈছো টকা ৰাজনীতি সিনেমাখনৰ প্ৰথম দিনৰ কালেকশ্যন আছিলে সেই ঠাইতে যদি বন্ধু সিনেমাখনৰ বিষয়ে আমি চাওঁ নয়ন নীলিমদাৰ বহুত মাৰ্কেটিং আৰু প্ৰমোচনৰ মূৰত যেতিয়া 4 নৱেম্বৰ বন্ধু ৰিলিজ হৈছিলে তো সেই সিনেমাখনৰ প্ৰথম দিনাখনৰ কালেকশ্যন আছিলে 16,04,032 টকা আৰু বন্ধু সিনেমাখনৰ বক্স অফিচ কালেকশ্যনৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই থৈছো যদি আপুনি চোৱা নাই এবাৰ চাই লওক আজি জাষ্ট কম্পেয়াৰ কৰিছো যে ৰাজনীতি সিনেমা আৰু বন্ধু সিনেমাখনে কেনেকুৱা পাৰফৰ্মেন্স কৰিছিলে অসমৰ বক্স অফিচত তো প্ৰথম দিনৰ ডাটা ওলাই গ'ল আৰু প্ৰথম দিনত যদি আমি চাওঁ ৰাজনীতি সিনেমাখনে বন্ধু সিনেমাখনতকৈ লগভগ 2 লাখ টকা বেছি ইনকাম কৰিছিলে এজ এ কম্পেয়াৰ সেই ঠাইতে ছেকেণ্ড দিনাখন 2 নম্বৰ দিনা মানে শনিবাৰে বন্ধু সিনেমাখনে কালেক্ট কৰিবলৈ সক্ষম হৈছিলে 20,18,026 টকা আৰু ৰাজনীতি সিনেমাখনে দ্বিতীয় দিনাখন বক্স অফিচত কালেকশ্যন কৰিছিলে 22.5 লাখ আৰু সেই ঠাইৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে 2 নম্বৰ দিনতো কালেকশ্যন বন্ধু সিনেমাতকৈ ৰাজনীতি সিনেমাখনৰ 2 লাখ টকা বেছি আছিল আৰু এতিয়ালৈকে ৰাজনীতি সিনেমাখন আগবাঢ়ি আছে বন্ধু সিনেমা যদি আমি বক্স অফিচ কালেকশ্যনৰ ক্ষেত্ৰত চাওঁ পিছ পৰি আছে আৰু যিহেতু মই আগতে ভিডিঅ'ত কৈছিলো যে ৰাজনীতি সিনেমাৰ প্ৰমোচন আৰু মাৰ্কেটিং কিমান লেভেলত হোৱা নাছিলে যিমান লেভেলত নয়ন নীলিমদাই বন্ধু সিনেমাখনৰ মাৰ্কেটিং কৰিছিলে যদি আমি 3 নম্বৰ দিনা মানে সানডে হলিডে হয় আৰু এইটো দিনতে মানুহে বহুত বেছি সিনেমা চাবলৈ সময় পায় বা বহুতখিনি সময় থাকে মানুহৰ লগত সিনেমা চাবলৈ তো সেই দিনাখনত যদি কালেকশ্যন উঠাই পেলাই চাওঁ তেতিয়াহ'লে বন্ধু সিনেমাখনে কালেক্ট কৰিবলৈ সক্ষম হৈছিলে 34 লাখ টকা বন্ধু সিনেমাখনে 3 নম্বৰ দিনাখন কালেক্ট কৰিবলৈ সক্ষম হৈছিলে কিন্তু সেই ঠাইতে ৰাজনীতি সিনেমাখনে মাত্ৰ 20 লাখ টকাহে কালেকশ্যন কৰিবলৈ সক্ষম হ'ল যদি 3 নম্বৰ দিনাখন যদি আমি চাওঁ তেতিয়াহ'লে লাহেকে ৰাজনীতি সিনেমাখনৰ কালেকশ্যন ডাউন হৈ গ'ল মানে মানুহে সিনেমা হলৰ ৰাজনীতি সিনেমা চাবলৈ কমকে গ'ল বন্ধুৰ ঠাইত কিন্তু সেই ঠাইতে যদি মই মোৰ নিজৰ অপিনিয়ন দিওঁ তেতিয়াহ'লে বন্ধু সিনেমাখনকে ৰাজনীতি সিনেমাখন মই বহুত বেছি ভাল পাইছিলো সকলো দিশতে ৰাজনীতি সিনেমাখন মোৰ কাৰণে ভাল আছিল কিন্তু এনেকুৱা ডাউনফল বা সানডে ইমান বেছি ডাউনফল কিয় আহিলে সেইটো বিষয়ত মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছো যদি চোৱা নাই সেই ভিডিঅ'টো এবাৰ চাই লওক তেতিয়াহ'লে আপুনি গম পাই যাব যে আচলতে কথাটো কিয় হ'ল আৰু যদি মই আপোনালোকক 3টা দিনৰ সৰ্বমুঠ কালেকশ্যন বিষয়ে কওঁ দুইখন সিনেমাৰ তেতিয়াহ'লে বন্ধু সিনেমাখনে সৰ্বমুঠ 3 দিনত কালেকশ্যন কৰিবলৈ সক্ষম হৈছিলে 70 লাখ টকা আৰু সেই ঠাইতে ৰাজনীতি সিনেমাখনে 3 দিনত সৰ্বমুঠ কালেকশ্যন কৰিবলৈ সক্ষম হৈছে 60 লাখ টকা তো ইয়াৰ পৰা আপোনালোকে বুজিব পাৰে যে ৰাইজে কোনখন সিনেমাক বেছি সাপোৰ্ট কৰিছিলে বা কোনখন সিনেমা বেছি চাইছিলে আৰু মই যেহেতু কৈছিলো শেষত আপোনালোকক এটা ভাল নিউজ দিম যেটো কাৰণে আপোনালোকৰ 2023 বছৰটো বহুত ধুনীয়াকৈ যাবলৈ গৈ আছে তেতিয়াহ'লে সেইটো হ'ল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব ধন্যবাদ আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম।